আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অথ-টেকিং সেৰেমনি আছে হেতু বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিসাবত আমি পিএমবি আলোচনা কৰিছে যে অথ-টেকিংৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম এটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন করেছে সবে জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে হেতু সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফৰ হয় বিপিএফে 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ বিপিএফৰ নেতা কৰ্মী সকলে যিখিনি পিএমবি বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্ৰেলত যিখিনি কৰ্মী সকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ বিটিসি সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা বিটিসি নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি হসাকে বিপিএফে অকলে পারিব না নাই হেতু বহুত আমার মাজত 2 ঘন্টা 3 ঘন্টা আলোচনা হৈছে হসাকে খুব চিন্তাজনক আৰু সিরিয়াস আমার মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমার এটা আজি লাস্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়াহলে বিপিএফ দল হিসাবে এনডিএ লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএ থাকা পিছত বা আমি এনডিএ থাকিম তেতিয়াহলে আমাৰ কোনো আপত্তি নাই সেটা কথা ইউপিপিএল থাকিলে বিপিএফে নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডস আছে বিটিসি উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকা সেইখিনি ডিসিশন আমাৰ মাজত আহিল বিজেপি যদি বিপিএলক এনডিএৰ পৰা বাদ দিয়ে তেনেহলে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স সরকার কৰিব নেকি বিটিসিটো সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে সরকার প্রথম এলায়েন্সটো ক্লিয়ার আমি কৈছো যে ইউপিপিএলক বাদ দিয়ক আমি এনডিএত সোমাই যাম তেতিয়া ক্লিয়ার হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন হ্যাঁ সেইটোৱে ইউপিপিএলক বাদ দিয়ক আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰিম মানে এলায়েন্সত আমি থাকিম সরকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত এনডিএ এলায়েন্স ইউপিপিএলক বাদ দিব লাগিব ডিমান্ড মাটি ফাটা 16টা ডিপার্টমেন্ট ঘূৰাই আনা আৰু বিটিসি যেটো স্টেটাস ক্ষমতা পাওয়ার
সেইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই ইউ পি পি এলৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছে জানে EM সকলে একটা এস্কৰ্ট পায় EM সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো ব্ৰিটিছে চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি এইটো দলত আলোচনাই নাই এইবিলাকৰ বহুত পিছত এইবিলাক এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব এইটো পিছৰ কথা ডিচিশ্যনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইছ্যুটো কি সেইটোৱে ইউ পি পি এল আউট BPF ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা খতম হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি ইমান হুলস্থুল এইকাৰণে কৈছে মই ইউ পি পি এল আউট BPF ইন আৰু NDA যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয় 5 তাৰিখত 8জন বা 10জন খালি পাব না পৰহি অৰ্থিং ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দে সাংবাদিকও ইয়াতো 5 তাৰিখত 8জন বা 10জন অৰ্থিং ল'ব নামটো আজি দিব নোৱাৰে গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথাহে এইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি BPF NDA থাকিব লাগে তেতিয়াহ'লে ইউ পি পি এল আউট কৰ পাছ হৈছে